এটা কথা ভাৱ হৈ থকাৰ সময়ত শিক্ষামন্ত্ৰীয়ে দিলে বৃহৎ ঘোষণা। এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম হ'বই। পৰীক্ষাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ। পৰীক্ষা দিয়াত কোনো অসুবিধাৰ সন্মুখীন নহয় আমাৰ সকলোৰে মনত এটা কথা ভাৱ হৈ থকাৰ সময়ত শিক্ষামন্ত্ৰীয়ে দিলে বৃহৎ ঘোষণা। এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম হ'বই। পৰীক্ষাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ। পৰীক্ষা দিয়াত কোনো অসুবিধাৰ সন্মুখীন নহয় কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী। আমাৰ হাতত শিক্ষামন্ত্ৰীৰ মন্তব্য আছে। এয়া মন্তব্য আপোনালোকৰ সকলোৰে সন্মুখত আগবঢ়াইছোঁ। পৰীক্ষাটো এবাৰ আমি প্ৰায় সকলো প্ৰস্তুতি আমাৰ সম্পূৰ্ণ। মেট্ৰিকৰ ৰুটিন দিলে, হায়াৰ ছেকেণ্ডেৰীৰ ৰুটিন 2 দিনৰ ভিতৰতে ওলাব। আৰু যিহেতু আমি গোটেইখিনি ছাত্ৰ ছাত্ৰীক ভেকচিনেশ্যন দিয়া কামটো সম্পূৰ্ণ কৰিমেই, গতিকে ফুল্লি ভেকচিনেটেড ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিয়াত এইবাৰ কোনো অসুবিধা নহ'ব বুলি কয়। মানে পৰীক্ষা হলত এবাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পাব? হ'ব, পৰীক্ষা হ'ব। পৰীক্ষাটো এবাৰ আমি প্ৰায় সকলো প্ৰস্তুতি আমাৰ সম্পূৰ্ণ। মেট্ৰিকৰ ৰুটিন দিলে, হায়াৰ ছেকেণ্ডেৰীৰ ৰুটিন 2 দিনৰ ভিতৰতে ওলাব। আৰু যিহেতু আমি গোটেইখিনি ছাত্ৰ ছাত্ৰীক ভেকচিনেশ্যন দিয়া কামটো সম্পূৰ্ণ কৰিমেই, গতিকে ফুল্লি ভেকচিনেটেড ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিয়াত এইবাৰ কোনো অসুবিধা নহ'ব বুলি কয়। মানে পৰীক্ষা হলত এবাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পাব? হ'ব। চেনেলখন চাই থকাৰ বাবে আমাৰ সকলো দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ।